নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ অসমৰ আটাইতকৈ ধুনীয়া এখন গাঁও, আৰু এই গাঁওখন ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ক্লিনেষ্ট ভিলেজ অফ আছাম এইখনেই হৈছে। আৰু মই আছোঁ এতিয়া বৰ্তমান ৰাংচাপাৰা গোৱালপাৰাত। অলপমান আগতে আহি পাইছোঁ আৰু অলপ আগতে আহি চালোঁ ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, বহুত ধৰণৰ মানুহ আহি আছে ইয়াতে। আৰু এতিয়া মই এই ৰাস্তাটোদি যাম, গৈ আপোনালোকক দেখাই থাকিম ভিডিঅ'টোৰ জৰিয়তে। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ চাব, অকণমান স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। বলক এতিয়া ভিডিঅ'টো আমি ৰাংচাপাৰাৰ পৰা আৰম্ভ কৰোঁ। এতিয়া আমি আছোঁ কলৰ তলত, বাঁহৰ তলত। এইখন আছে মস্ত বাঁহৰ তল, আৰু ইয়াত বঢ়িয়া বেম্বু পাৰ্ক অকণমান আগত দেখাই আছোঁ। আৰু আমাৰ মিষ্টাৰ অজয়, আৰু এইটো হ'ল আমাৰ উদ্ধৱ ধন, মানে ধন দিয়াৰ ঘৰত নতুন নাম, এনে তাৰ অৰিজিনেল নামটো উদ্ধৱ। আৰু এইটো হ'ল অজয়, বলক আমাৰ লগত বেম্বু পাৰ্কলৈ এইখন। আৰু এয়া বেম্বু পাৰ্কত আমি সোমাম। আপোনালোকে প্ৰথমতে ইয়াতে আহি দেখিব ন' এণ্ট্ৰি, ন' কাৰ, ন' বাইক এণ্ড চাইকেল, অনলি আপোনালোকে পেডেল যাব পাৰিব, খোজকাঢ়ি চাব পাৰিব গোটেই গাঁওখন, আৰু চাই লৈ ঘূৰি আহিব পাৰি। ইয়াতে বাইক বা গাড়ী চাড়ী কোনো ধৰণৰ সোমাব নিদিয়ে। বলক বেম্বু পাৰ্কলৈ আহক। অজয় আহা, এইপিনে হৈছে বেম্বু পাৰ্ক। আহা অজয়, হ'ল কলমি। আৰু আমি এতিয়া গৈ আছোঁ বেম্বু পাৰ্কলৈ। আৰু এইখন হৈছে ইয়াতে এখন হৈছে সৰুকৈ এখন বজাৰ হয়। ইয়াৰ মানুহখিনি সম্পূৰ্ণ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী মানুহ, কিন্তু বৰ্তমান আমাৰ ইয়াতে অলপ বৰষুণ পৰি আছে সুন্দৰ। আৰু এইবিলাকে আমাৰ ফটো আৰু চেলফি উঠাত ব্যস্ত নিজকে। বঢ়িয়া, অদ্ভুত 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 টাইপৰ, হয় না? হা হা। আৰু এই মোৰ সহধৰ্মিনী, এইটো অজয়ৰ ভনীয়েক, আৰু এইটো ৱাইফ, আৰু এইটো আমাৰ বৌ। হাই বাইদেউ, বৌ হাই। চাফা লেভেলত চাফা আৰু দেই, কি সুন্দৰ কৰি চাফা পৰিষ্কাৰ কৰি ৰাখিছে। এই চাওক বাঁহৰ ভিতৰত। আমাৰ মহিলা সমিতিবিলাক ফটো তোলাত ব্যস্ত, হয়নে? কিন্তু বৰষুণ পৰি আছে আৰু উপায়তো নাই, বৰষুণত ভিজি হ'লেও ফটো উঠিব এৰা নাই। দৰ্শকসকল, এই যে আমি দোকানৰ পৰা ৰজনীগন্ধা, তামোল, শিখৰ খাই কিনে যিটো পিক মাৰি কিনে লাল কৰি থৈ দিওঁ, আপোনালোকে ভাবকচোন সিহঁতৰ তাতে যদি আমি এনেকুৱা কৰোঁ, তেখেতসকলে আমাক কি বুলি ভাবিব, বা আমাৰ কেনেকুৱা মেণ্টেলিটি বুলি ভাবিব তেখেতসকলে। একবাৰ অলপ চিন্তা কৰি কিনে কথাটো জনাবচোন, কমেণ্ট কৰি কিনে কি বুলি ক'ব পাৰে আমাক। হওক, এতিয়া আমি গৈ আছোঁ এখন বাগিচা। আপোনালোকে মোৰ পিছফালে দেখা পাইছে এখন বাগিচা, কিন্তু বাগিচা নহয়, এইখন হৈছে এজন মানুহৰ ঘৰৰ চোতাল, য'ত আৰম্ভণিৰ পৰাই ফুলেদি মানে কি স্বাগতম কৰিছে। আহকচোন কি আছে চাওঁ চোতালখনত। মোৰ পিছতে বলক। এয়া চাওক কি ধুনীয়া এখন বাগান, য'ত ফুলেদি ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। গোটেই মই ভিউটো দেখাই আছোঁ আপোনালোকক। এইটো হ'ল মেইন গেট, এই ৰাস্তাটোদি আহিব পাৰি ধুনীয়াকৈ। আহি ইয়াতে আপুনি এঘৰ মানুহৰ ঘৰত সোমালে গম পাব ইয়াতে কিমান ধুনীয়া পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাৰে গোটেই চোতালখন ফুলেৰে সজাই থৈ দিছে। আৰু এটা মই ভাল বস্তু এটা দেখাব বিচাৰিছোঁ, য'ত মানে কি মানে দেখি মানে ভাল লাগিছে। এডাল চেৰি ফল, আমাৰ যিটো ৰঙা ৰঙা চেৰি ফল আছে, সেই চেৰি ফলৰ গছডাল মই দেখাম। আহক মোৰ লগত, মই চেৰি ফলটো দেখাই দিম। এইডালে হৈছে গছডাল, আৰু ইয়াতে চেৰি লাগি আছে ধুনীয়াকৈ ৰঙা ৰঙাকৈ, আপোনালোকে দেখা পাইছে।
আৰু কিমান ধুনীয়া লাগিছে গছডাল। যাওঁ মানে ঘৰত লৈ যাওঁ লাগছে, কিন্তু উপায় নাই, ছিঙিব নোৱাৰি, বেয়া কথা, বেয়াও পাব পাৰে। আৰু চাই লওক গোটেই গছডালত চাওক কি ধুনীয়াকৈ চেৰি লাগি আছে, এয়া চাই লওক। তাৰপিছত কেনে লাগিল পিছে আমাৰ ইয়াতে ৰাংচাপাৰা? বহুত ভাল লাগিল, ভাল লাগছে, ধন্যবাদ। ব'লক এতিয়া আমি এতিয়াও শেষ হোৱা নাই, আৰু আছে চাব লগা জেগা, ফটোবিলাক উঠিলোঁ, আৰু ফটো চটোটো উঠিয়ে আছে ৰাইজসকলে, আমিও যাম। আৰু মোৰ পিছফালে যে দেখিছে এইখন হৈছে ৰাবাৰৰ বাগান। এই ৰাবাৰটো কেনেকৈ ওলাই দেখা দিয়ক নেকি? ৰাবাৰৰ বাগান, ইয়াতে মানে ৰাবাৰৰ খেতি কেনেকৈ কৰে, এই গোটেই অঞ্চলটো যিমান আছে গোটেই এইবিলাক গছ হৈছে ৰাবাৰৰ। ৰাবাৰ কেনেকৈ ওলাই মই দেখাই আছোঁ, আহক। এই গাছডাল এতিয়া মোটামুটি কমেও যদি 15 বছৰমান হৈছে। এইডাল গাছ পুতাৰ পৰা 7 বছৰ পিছতে মানে ইয়াৰ আঠাটো ওলাব পাৰে। এই যে দেখিছে এই গাছডালৰ এই ছালটো কাটি দিছে, ছালটো কাটি দি ইয়াতে এখন টিং লগাই দিছে, টিং লগাই দি এইবিলাক বগা যে এইবিলাক হ'ল গছৰ আঠা, আৰু এই আঠাবিলাক ইয়াতে ৰাখে আৰু ইয়াৰ পিছত লৈ যায়, ইয়াত মানে পিছত ৰাবাৰ বনাবৰ কাৰণে লৈ যায়। তাৰপিছত আৰু ৰাবাৰ বনাই পেলাই বিকি পেলাই, আৰু ইয়াতে এইবিলাক হৈছে ৰাবাৰৰ খেতি। এতিয়া আপোনালোকে কেতিয়াবা আহি চাই যাব। দৰ্শকসকল, ৰাংচাপাৰা গাঁৱৰ মানুহখিনিয়ে আৰ্থিকভাৱে যদিও দুখীয়া, তেওঁলোকে চাফ চিকুণৰ ক্ষেত্ৰত বহুত ধনী। সেইকাৰণে তেওঁলোকে নিজৰ গাঁওখন অসমতো ফেমাছ কৰিব পাৰিছে, লগতে অসমৰ বাহিৰতো ফেমাছ কৰিব পাৰিছে। যিয়ে নহওক, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি পাৰিছোঁ দেখাইছোঁ। গোটেইখিনি মই দেখাব নোৱাৰিলোঁ, কাৰণ মই তাতে যোৱা কোনো ধৰণৰ পৰিকল্পনা কৰা নাছিলোঁ, হঠাৎ যাবলগীয়া হৈছিল, সেইকাৰণে গ'লোঁ। যিখিনি পাৰিলোঁ দেখালোঁ, আৰু ভিডিঅ'টো নিশ্চয় চাই আপোনালোকে ভাল পাব। ৰাইজসকল, বন্ধু বান্ধৱীসকল, মই বহুত সোনকালে মানে আহিব লগা হ'ল কিবা এটা কামৰ কাৰণে, জৰুৰী কামৰ কাৰণে, আৰু সেয়ে মই ৰাংচাপাৰাৰ পৰা অহা ভিডিঅ'টো দিব নোৱাৰিলোঁ। গতিকে মই এতিয়া বেলেগ এটা জেগাত আহিব লগা হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলকো কৈছোঁ যে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ। আজিলৈ আহিছোঁ, আৰু নতুন এটা ভিডিঅ' দিব কাৰণে মই প্ৰস্তুত হৈ আছোঁ। অনতিপলমে মোৰ চেনেলত দেখা পাব। আজিলৈ আহিছোঁ, ধন্যবাদ।